নমস্কাৰ বন্ধুসকল, অনিএছপি আছামিজ নতুন ব্লগিং চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ফাৰ্ষ্ট ব্লগিং হয়। আজি পথাৰৰ ফালে গৈ আছোঁ। পাৰিছে একদম মুকলি বতাহ, মিঠা মিঠা হাৱা মাৰি আছে। ইয়াত বতাহ খাই যদি আহিব পাৰে। এইটো হ'ল আমাৰ ডাঙৰ মাছ ৰাখাই দিয়া হৈছে। ডাঙৰ ডাঙৰ মাছ আছে, কমেও 2-3 কিলোমান হ'ব। যদি মাছ লাগে আপোনালোকে আহিব পাৰিব। চেষ্টা কৰিম। এখন হ'ল আমাৰ পথাৰ, ইয়াতে ধান ৰোৱা হয়। আহক এতিয়া পুখুৰী ফালে। বন্ধুসকল, আমি আহি পালোহি পুখুৰীৰ পাৰত। ইয়াতে বিভিন্ন ধৰণৰ গছ আছে, কলগছ আছে, কল লগা হৈছে, বিভিন্ন ধৰণৰ গছ আছে। ইয়াতে পুখুৰীতে ডাঙৰ মাছ আছে, যদি লাগে আপোনালোকে লৈ যাব পাৰিব। ইয়াতে বিভিন্ন ধৰণৰ গছ আছে। ইয়াতে মই দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আছে তামোল গছ, আছে কলগছ, ভীমকল বুলি কয়। আৰু ডাঙৰ হৈ আছে, কল লাগিব। ইয়াতে হাইব্ৰিড তামোল গছৰ পুলি আছে। কি গছ তাৰ নাম নাজানো, তেওঁ বতাহ দি থাকে খুব। কলগছ বুলি কয়। মাছটো হাইব্ৰিড নাজানো, এইটো ডাঙৰ হৈছে কিন্তু বহুত হ'বগৈ আৰু অলপ টাইম আছে। এইটো আছে আমাৰ চেনিকল, যদি লাগে আপোনালোকে লৈ যাব পাৰিব। এইটো পদ হৈছেগৈ আৰু অকণমান বাকী আছে। এজুবি চেনিকল, এজুবি আছে মালভোগ কল। মালভোগ কলটো অকণমান বাকী আছে, হৈছেগৈ। এজুবি আছে আমাৰ আম গছ, এতিয়া লাগিব হৈছেহে। একদম দেখিব পাইছে ন, সৰু সৰু আম লাগিছেহে। হ'বগৈ আৰু কেইদিনমানৰ পিছত খাব হ'ব। আৰু 1-2 মাহ পিছত খাব হ'ব। এই মানে বেলেগ আম গছ লাগিছেহে মানে। ইয়াতে আছে জামুক গছৰ পুলি, জামুক গছ হয়, হাইব্ৰিড জামুক। ইয়াতে অসমতে নাপায়, এইটো বাহিৰৰ পৰা আনি পেলাই লগাই দিয়া। কাঁচকল লাগিছেহে। আছে বগৰী গছ। ইয়াতে মানে গছটো নহয়, বিভিন্ন ধৰণৰ গছ। মধুৰিআম গছ লগা নাই, লাগিব। আৰু এফালে আছে এজুবি লাগিছে অকণমান মধুৰিআম। ডাঙৰ হৈছেগৈ, অলপ অলপ সৰু হৈ আছে, পদ হ'ব আৰু। আমি বহুত পুৰণি গছ এজুবি পাইছোঁ। এজুবি হ'ল শাল গছ। এইটো পাহাৰতহে থাকে। ইয়াতে নহয়, এজুবি ইমান সহজ নহয় ইয়াতে হোৱা। আমি আহি পাইছোঁ। পুখুৰীত যিজন ল'ৰা থাকে, সেইজনৰ লগত মই কথা পাতিম। নমস্কাৰ দাদা। নমস্কাৰ। আপুনি ইয়াতে পুখুৰীটো কি হয়? পুখুৰীটো মই একচুৱেলি ক'বলৈ গ'লে ৰখীয়া হয়, মানে চিকৰটি পঢ়িব পাৰোঁনে? এতিয়াতো ইমান নাই আৰু। মই আপোনাৰ মৰিগাঁৱৰ পৰা হয়, কি কৰিব বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ গছ আছে। ইয়াত কলবিলাক লাগি আছে, তামোলবিলাক সৰু হৈ আছে যে, তামোল কাৰণে দেৰিকৈ লাগিব। আৰু গছবিলাক শাল গছো আছে ইয়াত, বাৰু হয় নে নহয় পাহাৰীয়া জেগাত হয়। ইয়াত হয়নে নহয় নাজানো, বহুত কষ্ট হৈছে। ইয়াতে মাছ কিমানমান পৰিছে? ইয়াতে এতিয়া মাছ 1.5 কুইণ্টেল মান আছে। 1.5 কুইণ্টেল বেছি নাই আৰু। আগতে মাৰিলোঁ আছিলে 15 কুইণ্টেল মান আছিলে।
ওলাই নেকি? এইটো এতিয়া বৰ্তমান ওলোৱা নাই ডেইলি চেনেলবিলাক মাৰি থকা স্প্ৰিয়া কৰি থকা ৰাতিপুৱা কৈ দিয়া হয় আৰু উঠা কৈ দিয়া আৰু বনোৱা ঔষধে মাতিছে মানে বনোৱা ঔষধ মালিক কেইটা বজাত দেখাব, কেইটা বজাত যায়? মালিক একচুৱেলি নাহে মাহত এদিন আহে এদিন তো গোটেই দায়িত্ব মোৰে তাৰমানে তামোলৰ পৰাই ধৰা পোৱালে আৰু ইমানৰ পৰা ইমানলৈ আৰু ইমানৰ চব এইখিনি এভৰিথিং আপোনাৰ আপোনাৰ খালি মাছৰ হিচাপটোহে ল'ব আহে মালিকে মাহত কিমান কিমান হ'ল কিমান দিব লাগে হয় তেতিয়া আমি গৈ থাকোঁ। গৈ থাকিম কেতিয়াবা লগ পাম দেই। কেতিয়াবা লগ পাম হয় আহি থাকিব আৰু আহি থাকিম বাৰু মই। বাই বাই